Hello friends, welcome back to my second channel Mosuri Julu. আজি এতিয়া মৰ্নিং হল মই এটা নতুন ভিডিঅ লৈ আপোনালোকৰ সন্মুখত আকৌ উপস্থিত হলো আমি যেটো টুৰ কৰি আছিলো এতিয়া শেষ হোৱা নাই আমি যিখন ৰিজৰ্টত আছো সেইখনৰ পৰা আমি এতিয়া ওলাম এতিয়া খদিয়াৰ পৰা শিৱসাগৰলৈ যাওঁতে আমি ৰাস্তাত যি পাম লগত গোটেইখিনি দেখাই যাম গতিকে আপোনালোকে চাব ভিডিঅটো আৰু শিৱসাগৰৰ ভিডিঅ দেখাম গতিকে শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ আমি তলাতল ঘৰ গোটেইখিনি এই ভিডিঅটোত দেখাম বুলি ভাবিছো গতিকে চাও কিমানখিনি কভাৰ কৰিব পাৰো আমি চাব ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে মই আমি এতিয়া যাবলৈ ষ্টাৰ্ট কৰিছো গৈ ফেলে আপোনাক গোটেইখিনি দেখাম বহুত বেছি বেগ আনা নাই একেবাৰে কম বেগ আনিছো যিখিনি দৰকাৰ নহলে নহয় সেইখিনি বহুত বেছি বেগ হলে ট্ৰাভেলৰ সময়ত জেনেৰেলি দিগদাৰ হয় সেইকাৰণে আমি যিমানখিনি পাৰো মোষ্ট ইম্পৰ্টেন্ট সেইখিনিহে লওঁ বাকি দৰকাৰ হলে দোকানটো থাকেই কিনি লওঁ কিমানখিনি ঘৰৰ পৰা উঠাই নানো আৰু যিমান পাৰো কম বস্তুৰ ভিতৰতে আমি চলাবলৈ চেষ্টা কৰোঁ গতিকে বলক আমি এতিয়া ষ্টাৰ্ট কৰোঁ আমি এতিয়া ৰিজৰ্টৰ পৰা ওলালো আমাৰ গাড়ী ষ্টাৰ্ট দিছে আমি যাওঁ আৰু গাড়ীত উঠো আৰু এতিয়া যাওঁ শিৱসাগৰলৈ খদিয়া ব্ৰিজত আছো বহুত বতাহ বিৰাট ধুনীয়া ইমান ডাঙৰ ব্ৰিজখন চবেই জানে ব্ৰিজখনৰ কথা নতুনকৈ ক'ব লগা নাই কিন্তু যিটো দীঘল ব্ৰিজ সেইটো আহিলেহে গম পোৱা যায় ইণ্ডিয়াৰ ভিতৰত চবতছে দীঘল ব্ৰিজখনত আছো বৰ্তমান খোজকাঢ়ি আছো ৱেডাৰটো বিৰাট ধুনীয়া অলপ বৰষুণ আহোঁ হৈ আছে ৰ'দো নাই যদিও গৰম দিন কিন্তু তথাপি ৱেডাৰটো ইমান ধুনীয়া নহয় কিন্তু বেছি ধুনীয়া হোৱাৰ ফলত প্ৰব্লেমো হৈছে বেছি বৰষুণ দিয়াৰ ফলত আমি ক'তো নামিবই পৰা নাই গাড়ীৰ ভিতৰতে সোমাই থাকিব লগা হৈছে সেই মানুহৰ সমস্যাৰ শেষেই নহয় ৰ'দ দিলে আমাক লাগে বৰষুণ আৰু বৰষুণ দিলে লাগে ৰ'দ গতিকে যি কি নহওক এইটো ৱেডাৰ বিৰাট ধুনীয়া ৱেডাৰ যিটো ৱেডাৰত আছোঁ গতিকে মজা লাগিছে বিৰাট আমাৰ সেইটো ফালে অলপ ক্ৰছ কৰি চাওঁ সেইটো ফালেও ভাল লাগিব ছোৱালী দুইটাই খোজকাঢ়ি গৈ আছে ব্ৰিজখনত তাই মুকলি পৰিৱেশ পালে এনেও ভাল পায় দিনাখন মনত আছেনে কেনেকুৱা মানুহ হৈছিলে ইয়াতে কিমান মানুহ ভৰ্তি চব মানুহ ব্ৰিজখন খোজকাঢ়ি গৈ আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ প্ৰধানমন্ত্ৰী তেখেতে ইনগ্ৰেশ্যন কৰিছিলে গতিকে এইখন ব্ৰিজ ইণ্ডিয়াৰ ভিতৰত চবতছে দীঘল ব্ৰিজখনৰ বৰ্তমান থিয় হৈ আছোঁ ইয়াৰ যিটো অনুভৱটো এটা সুকীয়া অনুভৱ সেইটো ফিলটো তাৰমানে ব্ৰিজখনত উঠিহে ফিল কৰা যায় আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক আছে আমি চাবলৈ নাহোঁ প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে অসমৰ ওপৰত নৰ্থ ইষ্টৰ ওপৰত নাই গতিকে তাৰ উদাহৰণ হৈছে এইবিলাক ব্ৰহ্মপুত্ৰৰ নিচিনা নদী গোটেইখিনি চালোঁ এতিয়া ইয়াৰ পৰা ৰিটাৰ্ণ হওঁ এতিয়া আহিছোঁ সকলোৰে পচন্দৰ ঠাই টি গাৰ্ডেনলৈ চাওক টি গাৰ্ডেনখন কিমান ডাঙৰ টি গাৰ্ডেন আমাৰ অসমৰ টি গাৰ্ডেনটো পৃথিৱীৰ ভিতৰতে বিখ্যাত গোটেই ফৰেনাৰ মানুহবিলাক আহে আমাৰ টি গাৰ্ডেন চোৱাৰ কাৰণে গতিকে মই যেতিয়াই আহোঁ তেতিয়া মই টি গাৰ্ডেনত সোমাই যামেই টি গাৰ্ডেনখন হয়েই তেনেকুৱা ইণ্টাৰেষ্টিং দেখিছেনে কিমান দূৰলৈ আছে বহুত টি গাৰ্ডেন পালোঁ তাৰে ভিতৰত এখনত নামিলোঁ আপোনালোককো দেখালোঁ ময়ো অকণমান এণ্টাৰটেইনমেণ্ট ল'লোঁ একো নাই থিয় হয় টি গাৰ্ডেনৰ মাজে দেখিছা এই টি গাৰ্ডেন এতিয়া আমি ডুমডুমাৰ মাৰ্কেট পালোঁ চাহপাত বাগানবিলাকৰ মাজে মাজে যে ডাঙৰ গছবিলাক দিয়ে কিহৰ কাৰণে দিয়ে এইটো আপোনাৰ হেৰিখিনি চাহ গছখিনি হেৰি কাৰণে ঠাণ্ডা কাৰণে চিৰিজ গছবিলাক চাহৰ কাৰণে পাতবিলাক যেন জ্বলি নাযায় তেতিয়া হাৱা বতাহটো পাই থাকে ন গছকেইডালৰ পৰা এবাৰ ছিঙি 7 দিনৰ পাছত আৰু এবাৰ ছিঙিব আৰু মানে ধৰক 1 বিঘা মাটি কিমান বেহা হয় পুলি ৰুৱে ধৰক 1 বিঘা মাটিত আপোনাৰ 100 পুলি লগায়
বিঘাত ভৰ্তি হৈ যায়। এবাৰ ৰোৱাৰ পিছত 2.5 বছৰৰ পিছৰ পৰা আৰু তাৰ প্ৰফিট আহি যায়। আৰু আপোনাৰ 6 মাহ ছিজনটো তাৰমানে ঠাণ্ডাৰ ছিজনটো বন্ধ, অফ ছিজন, আৰু গৰমৰ ছিজনটো পূৰা পাই থাকে। বাৰিষা হোৱাৰ লগে লগে চাহপাত বাগানৰ মালিকৰ মুখত হাঁহি একদম বেলেগ আৰু ঠাণ্ডা দিন হ'লে সেমেকি যায়। এইটো কি হয় আপোনালোকে ধৰিব পাৰিছেনে? এইটো জগন্নাথ মন্দিৰ হয়। এইটো ডিব্ৰুগড়ত বনাইছে। এইটো বহুত বেছি পুৰণা নহয়, একচুৱেলি এইটো নতুনেই হয়। ব'লক ভিতৰলৈ সোমাই যাওঁ। মন্দিৰটো আপোনালোকে দেখিছেনে? আপোনালোকক ঘূৰণীয়াকৈ দেখাই দিছোঁ। বৰ ধুনীয়া মন্দিৰটো, যথেষ্ট ডাঙৰ। মই আগতে অহা নাই, এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াতে চাকি জ্বলোৱা হয়। একচুৱেলি ব'লক ওপৰলৈ যাওঁ। একচুৱেলি মন্দিৰটো কেতিয়া বনাইছে মই ভালকৈ গম নাপাওঁ। লুকটো আপোনালোকে দেখিছেনে? একদম আমাৰ অসমৰ মন্দিৰ যেন নালাগে, এইটো যেন বাহিৰৰ মন্দিৰৰ লগত লুক আছে, লুকটো অলপ মিলা। আমি যেতিয়া ছিকিমত গৈছিলোঁ চাৰধাম, তাৰ লগত অলপমান মিল দেখিছোঁ, আৰু অৰিজিনেল জগন্নাথ মন্দিৰটোৰ লগতো মিল আছে। চাওক, জোতা থোৱাৰ কাৰণে ইমান ধুনীয়াকৈ বনাই দিছে। আগতে মই দেখা নাই, কিন্তু এইটো ফাৰ্ষ্ট টাইম দেখিলোঁ। আমি জগন্নাথ মন্দিৰৰ পৰা ওলালোঁ, আৰু যিহেতু আমাৰ বহুত দূৰ যাব আছে, সেইকাৰণে তাত বেছি সময় নৰখিলোঁ। এতিয়া আমি আৰু এখন ব্ৰিজলৈ আহিলোঁ। এইখন হৈছে বগীবিল ব্ৰিজ। আপোনালোকে ধৰিব পাৰিছেনে? লুকটো চাওক, কি মজা লাগিছে। ৱাও, ক'ত যেন গৈ আছোঁ তেনেকুৱা এটা ফিল হৈছে। এইখন যিহেতু ডিব্ৰুগড়তে হয়, সেইকাৰণে আমি ইয়াতে আহি সোমাই গ'লোঁ। যিহেতু বেছি দূৰ নহয়, ব্ৰিজখনৰ বিষয়টো চবেই জানে, গতিকে আমি চাই গ'লোঁ। বিৰাটেই ধুনীয়া লাগিছে, বৰ ধুনীয়া মুকলি পৰিৱেশ। ধলা-শদিয়াৰ এখন লেম্পকেইটা নাই, ইয়াতে লেম্পকেইটা থকাৰ কাৰণে এটা বিৰাট ধুনীয়া লুক আহিছে। দেখিছেনে দূৰলৈ আপোনালোকে? 4.5 কিলোমিটাৰ হয় এইখন বগীবিলখন। এতিয়া ইয়াতে শ্বিপ চলিব, জাহাজ। গতিকে জাহাজ চলিলে ইয়াতে বালিবিলাক চব খান্দি দিব। খান্দি দিয়াৰ পাছত সেইফালে পূৰা জাহাজবিলাক চলিব। তেতিয়া আৰু ধুনীয়া হ'ব। তেতিয়া পাৰিলে আহিম বাৰু এবাৰ। এই নদীৰ পাৰত বহুত কটেজ আৰু ফ্ল'টিং ৰেষ্টুৰেণ্ট আছে। আহিব ইয়ালৈ, বৰ ধুনীয়া ঠাই, ভাল লাগিছে। এতিয়া যাওঁ আৰু আমি গাড়ীত উঠোঁ। বৰ ধুনীয়া বতাহ, যাবৰ ইচ্ছাই নাযায়। খোজকাঢ়ি থাকি বিৰাট ভাল লাগে। দিনটো যেন ইয়াতে থাকিম তেনেকুৱা লাগে। ব্ৰিজৰ ওপৰৰ পৰা যে দেখাইছিলোঁ কটেজবিলাক, সেইবিলাক ভাবিলোঁ এবাৰ ওচৰৰ পৰা চায়ে যাওঁ, আহিছোঁ যিহেতু। সদায় সদায় যিহেতু ইমান দূৰ অহা নহয়। আমি বগীবিল ব্ৰিজৰ তলত আছোঁ। তলফালে এটা ৰাস্তা আহিছে, আমি সেই ৰাস্তাটোৰে আহিছোঁ। ইয়াতে আমি ব্ৰহ্মপুত্ৰটো একেবাৰে হাতেৰে পানীও চুব পাৰিম, আৰু ব্ৰিজৰ আমি তলখিনিও দেখা পাম। ইয়াতে চাওক, বহুত মানুহ। আজি অলপমান খালী আছে, আজি অলপ কম মানুহ। অইনদিনাখন ইয়াতে পাৰ্ক কৰিব জেগাই নাথাকে বুলি ক'লে। ইয়াতে তলত ৰঙা নীলা লাইট জ্বলি থাকে। আমিতো বাৰু নেদেখিলোঁ, এতিয়া দিনতে আহিছোঁ। এতিয়া চাওকচোন, গাড়ী, কিমান গাড়ী পাৰ্কিং। পিছফালে দেখিছে ঘৰবিলাক, এইবিলাক ৰিজৰ্ট হয়। বহুতবিলাক কটেজ আছে, একদম ভৰ্তি গোটেই জেগাখিনি। আমি তললৈকে নামি যাওঁ, যাই পেলাই অলপ ওচৰৰ পৰা ভালকৈ চাওঁগৈ। আমি এতিয়া নাৱত উঠি যাম। নাওখন যাব ওলাইছে, অকণমান ফুৰি আহোঁ নাও উঠি। এইখন কাঞ্চনজংঘা ফ্ল'টিং ৰেষ্টুৰেণ্ট, ব'লকচোন চাওঁ। ৱাও, ইমান ধুনীয়াকৈ সজাই থৈ দিছে ৰেষ্টুৰেণ্টখন। বাপৰে বাপ, আমাৰ গুৱাহাটীত এনেকুৱা বহুকেইখন আছে অৱশ্যে, কিন্তু ইয়াতে আহি এনেকুৱা এটা পৰিৱেশ পাম বুলি কল্পনাই কৰা নাছিলোঁ। এতিয়া নাও ষ্টাৰ্ট দিব। আমি কাঞ্চনজংঘা টুৰ কৰোঁ অলপমান। ব্ৰহ্মপুত্ৰ বগীবিলৰ তলেৰে যাম নেকি? চাগে বগীবিলৰ তলেৰে যাম। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এইখনো এখন যাওঁ, এইখন আমাৰ কাঞ্চনজংঘা, তাত উঠিছোঁ আমি। এইখন ৰিচিপশ্যন হয়। ইয়াতে ৰংঘৰ সজাই থৈ দিছে, লগতে গড়ো সজাই থৈ দিছে, আৰু আমাৰ অসমীয়া সাজত আছে তেওঁলোক। আমি কফি অৰ্ডাৰ কৰিলোঁ, একাপ কফি খাই লওঁ। আপোনালোকে যদি কাঞ্চনজংঘা আৰু ৰিজৰ্ট বুক কৰিব বিচাৰে, গুৱাহাটীৰ পৰা আমাৰ আৰ্জেণ্ট ট্ৰেভেলছৰ পৰাই কৰিব পাৰিব। আজি আমাৰ গোটেই দিনটো নদীৰ ওপৰতে থকা যেন লাগিছে।
আমি সদায় সকলোৱে ব্যস্ত হৈ থাকোঁ, কিন্তু এইকেইটা দিন ফুৰিব আহি মনটো এনেকুৱা ফ্ৰেছ হৈ গৈছে, মানে যেন বহুত ভাগৰ আঁতৰি গৈছে, ৰিফ্ৰেছ হৈ গৈছে তেনেকুৱা লাগে। আৰু তাতে আৰু নদীৰ মুকলি হাৱা বতাহ সেইবিলাকতো আছেই আৰু তাতে ছেফটি জেকেটবিলাকো আছে, সেইটোৱে ভাল লগা কথা। এণ্টাৰটেইনমেণ্টৰ লগতে ছেফটিটোতো ফাৰ্ষ্ট গুৰুত্ব দিব লগাই বস্তু, গতিকে ইয়াতে সেইখিনিও সুবিধা কৰি থোৱা আছে, সেইটোৱে ভাল লাগিছে। বহুত বেছি ডাঙৰ বৰষুণ দিছে। অৱশ্যে নাৱত উঠি আছোঁ যিহেতু অকণমান ভয়ো লাগে, কিন্তু ভালো লাগে। চিকেন অৰ্ডাৰ দিছিলোঁ, চিকেন খাম আৰু আমি এতিয়া। বৰ ধুনীয়া বনাইছে, জ্বলা। আমি আহি এতিয়া বগীবিল ব্ৰিজৰ তল পালোঁ, গতিকে আৰু অকণমান আগুৱাই গৈ তাৰ পৰা ইউটাৰ্ণ ল'ব আৰু নাওখন। আমাৰ কাইটাই মই য'তে যাওঁ তাই একদম মোৰ লগতে লাগি থাকে। তাই একদম বিৰাটেই ভাল পাইছে এইকেইটা দিন ফুৰিব পাই, একদম তাই কোলাতে নুঠে, কেৱল দৌৰি থাকে। আমি আহি পালোঁ, এতিয়া নামিবৰ হ'ল। আমি নাৱৰ পৰা নামিলোঁ এতিয়া। আমি এতিয়া ৰ'দ দি আছিল, এতিয়া বৰষুণ। এইবিলাক ৰেষ্টুৰেণ্ট হয়, ইয়াতে খোৱা লোৱা কৰিব পাৰি। এই কটেজবিলাকতো খোৱা লোৱা কৰিব পাৰি। আমি অৱশ্যে এতিয়া নকৰোঁ, কাৰণ আমাৰ বহুত দূৰ যাব আছে যে, আমাৰ সময় নহ'ব। বাঁহৰ পাতেৰে বনাইছে কটেজবিলাক। এইটোৰ নাম দিছে নিউয়ৰ্ক। নিউয়ৰ্ক। ওপৰত বাঁহৰ পাত ইউজ কৰিছে, বাঁহেৰে বনাইছে কটেজকেইটা। অলপ চাংঘৰ আকৃতিত বনাইছে, তলফালে সূতা দি, ওপৰত দুই এটা মানুহ আছে। আই লাভ বগীবিল। আমি বগীবিলৰ পৰা ৰিটাৰ্ণ হ'লোঁ, এতিয়া ডাইৰেক্ট শিৱসাগৰ। শিৱসাগৰত আহি পালোঁ। আহি এটা নতুনকৈ ৰুম ল'লোঁ হোটেলৰ। ৰুমটো ফ্ৰেণ্ডছ, আপোনালোকে গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ, থেংক ইউ। গতিকে বহুত কষ্ট হ'ল আজি, গাড়ীতে জাৰ্ণি কৰিছোঁ, কৰিলেও বহুত কষ্ট হৈছে। বগীবিল গ'লোঁ, ঢলা শদিয়া গ'লোঁ, জগন্নাথ মন্দিৰ, টি গাৰ্ডেন, গোটেইখিনি আজি দিনটোত ফুৰিলোঁ। ফুৰি পিনে বিৰাটেই ভাল লাগিল, বৰ ধুনীয়া এক্সপিৰিয়েঞ্চ। এতিয়া লাষ্ট আহি পিনে আমি শিৱসাগৰ পালোঁ। গোটেই দিনটো আমাৰ লাঞ্চ কৰাই নহ'ল। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকে দেখিলে আমি ট্ৰেইনৰে জাৰ্ণি কৰিলোঁ, গতিকে আজিটোত এইখিনি দেখালোঁ। গতিকে নেক্সট ভিডিঅ'টোত আমি শিৱসাগৰৰ গোটেইখিনি দেখাম, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। আপোনালোকে নেক্সট ভিডিঅ'টো চালে গোটেইখিনি পাব। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্টত জনাব, তেতিয়াহ'লে মই গম পাম আপোনালোকে মোৰ ভিডিঅ'খিনি চাই কেনেকুৱা পাইছে। আৰু যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু কমেণ্টটো দিয়াৰ লগে লগে মানে এটা উৎসাহ পোৱা যায় কাম কৰিবলৈ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি এতিয়ালৈকে কৰা নাই। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, গতিকে আজিলৈ বাই বাই।